नमस्कार बंधुসকল আজি মই আপোনালোকৰ কাৰণে এনেকুৱা এটা ট্ৰিক আনিছো আপোনাৰ যদি মোবাইল চুৰি হয় তে আপুনি আপোনাৰ মোবাইলটো কোনে চুৰি কৰিছে মানে আপোনাৰ মোবাইলটো কোনে চুৰি কৰিছে তাৰ চেহাৰা মানে তাৰ ফটো আপোনাৰ ইমেইল এড্ৰেছত আহি যাব তে ভিডিওটো স্টার্ট কৰাৰ আগতে আপোনালোকক মই কওঁ যে আপুনি যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাই লওক তে এতিয়া মই মোবাইল স্ক্ৰিনত আপোনালোকক দেখাই আছো কেনেকৈ আপুনি কি কৰিলে কোনোবা মোবাইলটো চুৰি যদি কৰে তে আপুনি গম পাব তাৰ ফটো তাৰ লোকেশন তাৰ গোটেই ডিটেইলছ আপোনাৰ ইমেইল এড্ৰেছত আহি যাব প্ৰথমতে আপোনালোকে কি কৰিব প্ৰথমতে আপোনালোকে প্লে ষ্টৰত যাব প্লে ষ্টৰত যাই পেলাই আপোনালোকে লক ৱাচ বুলি টাইপ কৰিব লক ৱাচ এই এপটো লগো হয় এই এপটো আপোনালোকে প্ৰথমতে আপোনালোকৰ ফোনত ইনষ্টল কৰাই ল'ব তাৰ পিছত ইনষ্টল হোৱাৰ পিছত আপুনি কি কৰিব এপটো ওপেন কৰিব এপটো ওপেন হোৱাৰ পিছত আপোনালোকে দেখিব প্ৰথম লাইনতে লিখা আছে সেন্ড এলাৰ্ট ইমেইল এই অপচনটো আপোনালোকে ক্লিক কৰিব এটো অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহিব পাৰমিশন ৰিকোয়াৰ্ড তাতে আপুনি এক্টিভ কৰাই দিব ফাৰ্স্ট অপচনতে আছে এক্টিভ হোৱাৰ পিছত এলাউ কৰি দিব এলাউ হোৱাৰ পিছত আপোনালোকে আপোনাৰ ইমেইল আইডিটো সিলেক্ট কৰি ল'ব এতিয়া মোৰ তাতে বহুত ইমেইল আইডি আছে এইকাৰণে বহুত কেইটা অপচন দেখাইছে আপোনালোকৰ যদি এটাই থাকে তে এনেকে নাহে ডাইৰেক্ট ইমেইল এড্ৰেছত আপোনাৰ লগইন হৈ যাব তাৰপিছত নেক্সট স্টেপত আপোনালোকৰ আছে তলত লিখা নাম্বাৰ অফ আনলক এটেম্পটছ ইয়াতে আপোনালোকে এটো 1 দি দিব এপটোৰ এতিয়া জেনাৰেল সেটিংখিনি হৈ গ'ল এতিয়া প্ৰিমিয়ামৰ ফালে এইখিনি আপোনাৰ পেমেন্ট কৰি পেলাই কিছুমান কাম হয় এইখিনি আপোনাৰ হোৱাকে হৈ যায় আৰু এইখিনি নহলে হৈ যায় এইখিনিত আপুনি একো কৰিব নালাগে এটো যেনেকে থাকিব দিলে হল প্ৰিমিয়াম সেটিংটো আপোনালোকে বিচাৰে যদি প্ৰিমিয়াম সেটিংটো ল'ব পাৰে এটোৰ কাৰণে আপোনালোকে পেমেন্ট কৰিব লাগিব এতিয়া গোটেইখিনি সেটিং হল তে এতিয়া আপোনালোকক মই প্ৰমাণ দেখুৱাৰ কাৰণে মই মোৰ মোবাইলটো লক কৰিলো লক কৰি দেখাই আছো সাপোজ মই মোবাইলটো মই মানে চুৰ হল মোবাইলটো চুৰে আপুনি লক আনলক কৰিব চেষ্টা কৰিছে সাপোজ মই এটা আনলক কৰি আছো এই আনলক কৰিব চেষ্টা কৰি থাকোতে কি হল মই ভুলকে মাৰিলো পাসওয়ার্ডটো ভুলকে মাৰতে ভুল হল পাসওয়ার্ডটো তে এই ভুল হওতে এইখিনি সময়তে আপোনাৰ ক্যামেৰাই অটোমেটিক্যালি আপুনি গম নপাকে অটোমেটিক্যালি আপোনাৰ ফটো উঠাই ল'ব আৰু আপোনাৰ লোকেশন যোনটো আছে এটো আপুনি যোনটো ইমেইল আইডিত সিলেক্ট কৰিছিলে সেই ইমেইল আইডিত ফটো আপোনাৰ এড্ৰেছ লোকেশনত পঠাই দিব এতিয়া মই দেখাই আছো আপোনাক এতিয়া মই মেইলটো চেক কৰিম মোৰ জিমেইলটো খুলি আছো এই চাওক মই জিমেইলটো খোলাতে আপুনি দেখা পাইছে চাগে লক ৱাচৰ পৰা এলাৰ্ট আহিছে দুটা মই দুবাৰ মানে চেষ্টা কৰিছিলো মোবাইলটো খুলিবলৈ মানে এনে মই ৰং পাসওয়ার্ড মাৰিছো মাৰতে এই এপটোৱে মই গম নপাকে মোৰ ফটো উঠাই দিছে আৰু মোৰ লোকেশন দুটাই ইয়াতে সেন্ড কৰি দিছে আপোনাৰ ইমেইল আইডিত ঠিক এনেকে আপোনাৰ যেতিয়া চুৰি হ'ব ফোনটো তে আপোনাৰ মোবাইলটো যেতিয়া আনলক কৰিব এনে চেষ্টা যদি কৰে এবাৰো ভুলকে যদি মাৰে পাসওয়ার্ড তে তাৰ হি গম নপাকে তাৰ লোকেশন আৰু তাৰ ফটো আপোনাৰ মেইল আইডিত অটোমেটিক্যালি আহি যাব এই এপটোৰ এটোৱে কাম আপুনি মানে যেতিয়াও আপোনাৰ মানে এপটো ইনষ্টল কৰি আপুনি গোটেই সেটিংখিনি কৰি থৈ দিব তে যেতিয়াও কোনোবাই যদি আপোনাৰ ফোনটো যদি লকটো আনলক কৰিব খোজে তে কৰতে যদি ভুলকে পাসওয়ার্ড মাৰে তে হি গম নপাকে তাৰ ফটো তাৰ লোকেশন গোটেই ডিটেইলছটো আপুনি দিয়া আপোনাৰ ইমেইল আইডিত অটোমেটিক্যালি মেইল আহি যায় ঠিক এনেকে চাওক মই যেতিয়া আনলক কৰিব চেষ্টা কৰোতে মই ভিডিও ৰেকৰ্ডিং কৰি আছিলো এই দুটা ফটো মোৰ উঠাই পঠাই দিছে মেইলটো তে আশা কৰিছো আপোনালোকে নিশ্চয় ভিডিওটো চাই ভাল পাইছে থ্যাংক ইউ ধন্যবাদ ভিডিওটো চোৱাৰ বাবে